অনুভৱৰ সীমনা ৰিং ৰিং শব্দেৰে টেলিফোন বাজিল। টেলিফোনৰ সিপাৰত তোমাৰ সামান্য নাসিক কণ্ঠ। এজাক যেন বৰষুণ আহিল। তোমাৰ বাৰু মনত পৰেনে সেই যে লুংলুঙীয়া বাটটিৰে আমি দুয়ো গৈ থিয় হৈছিলোঁ ওখ গৰাৰ পুখুৰীটোৰ পাৰত, আৰু আগনিশাৰ বৰষুণত জুৰুলি জুপুৰি হোৱা চিৰিলা চিৰিল পাতেৰে ছজিনা গছজোপা? ঠিক সেইজাক বৰষুণ। হঠাৎ তুমি মোলৈ চাইছিলা। আহ, আজি দেখোন তুমি ৰঙা শাৰী পিন্ধি আহিলা। যাওঁগৈ ব'লা। দূৰৰ পৰা জিলিকি আছে। খিলখিলাই হাঁহি উঠিলোঁ মই। তুমি দেখোন ৰঙেই চিনি নোপোৱা। বাছি বাছি মচু ৰঙী শাৰী পিন্ধিছোঁ মই, কেৱল তোমাৰ বাবেই। আচলতে আঁতৰি যাবলৈ তোমাক চাগে এটা অজুহাতহে লাগিছিল। সামান্য এটি অজুহাততে তুমি মোৰ পৰা বহু দূৰলৈ আঁতৰি গৈছিলা, শাৰী শাৰী নাহৰ ফুলি থকা মোৰ পদূলিটো ৰিক্ত কৰি। আৰু আজি পুনৰ এজাক বৰষুণ, আকাশ হৈ উঠিছে কুন্তি, আৰু টেলিফোনৰ সিপাৰত তুমি।